নমস্কাৰ স্বাগতম জনাইছোঁ পূৰ্বাঞ্চল ইউটিউব চেনেললৈ KTM ডিলাৰত আছোঁ বৰ্তমান আৰু বাইকবোৰ দেখি এনেকুৱা লাগিছে যেন FZ-খন কিয় ল'লোঁ আচলতে পস্তোৱা নাই চালিয়া বাইক অলপ মানে দেখিছে নাই আৰু KTM বুলি ক'লেতো আমাৰ ডেকা চাম যিসকলে আৰু গম পাইছেই নহয় এনেকুৱা চিটবিলাক ভাল আৰু এতিয়া টিটু আছে আৰু টিটু মই আমি এনেকৈ এফালে ফুৰিবলৈ যাম টিটু ইয়াৰ আগৰ ভিডিঅ'টোত পাইছে আৰু অভিক আছে আমাৰ স্কুলৰে মোৰ স্কুল একে শংকৰদেৱতে পঢ়া গতিকে এনেই লগ কৰিবলৈ আহিছোঁ দেখিলোঁ যে KTM অলপ বনাওঁ মানে KTM ভিডিঅ' এটা বনাওঁ ৰিভিউ এতিয়া কোনখন বনাওঁ কোনখন নবনাওঁ লাগিছে প্ৰথমতে 200cc এখন বাইক মই বোলো ক'লোঁ মই চলাওঁতে 200cc বাইকখন উলিয়াই দিছে আকৌ এদিন আহিম 200 এখন ডিউক 200 তো সেইখন চলাই চাওঁ তাৰপিছত আহি পেলাই ৰিভিউটো প্ৰথম চলাই চাওঁ তাৰপিছত মই ৰিভিউটো ক'ম যে কেনেকুৱা কি কথা আৰু ভিডিঅ'টো এটা ছাডেন ব্লগ গতিকে মোবাইলেদি কৰিছোঁ কেমেৰা নানিলোঁ কোনো মাইক নাই চাউণ্ড কোৱালিটি বা কেমেৰা কোৱালিটি বেয়া পালে আই এম নট ভেৰি চৰি এইখন 125cc এখন শিঙি মাছ সৰু শিঙি মাছৰ জোৰ বেছি বুলি কয় ন দেখিবলৈ সৰু মাল বেছি আছে এওঁ হাঁহিছে বেয়া ক'লোঁ নিব একদম বঢ়িয়া লগত কৌশিকো যাব লগত আচলতে ডিলাৰৰ মানুহজন গ'লে স্বাস্থ্যৰ কাৰণে ভাল বুজিছা আচলতে KTM বাইকবিলাক অকণ নচলে KTM বাইকবিলাক ওখ কিন্তু মোক ভগৱানে অকণমান ঠিকে বনালে 5.9 আছোঁ প্ৰায় গতিকে প্ৰায় মিলি গৈছে আৰু আচলতে KTM চলোৱা ল'ৰাবিলাক দেখিলে ভয়ে লাগে পূৰা চুপাৰ ডুপাৰ আহে গতিকে আজি নিজে তেনেকুৱা এখন ৰকেটতো দিছোঁ বুলি ক'ব লাগিব চলো ওলাই হয় নে অঁ 5 নম্বৰ দিবই নোৱাৰিম KTM চলালে ল'ৰাবিলাক বহুত ওপৰত উঠি থকা লাগে তাৰ কাৰণ সেইটোৱে যে KTMবোৰ বহুত ওখ তো এতিয়া ইয়াক গোটেই বাইক নক'লেও এই 200cc আৰু 125cc-খনৰ বিষয়ে জাষ্ট মই জানি আৰু আপোনালোকক দেখুৱাম লাইটটো ডেঞ্জাৰ আহিছে নাই আচলতে ইয়াৰ টপ স্পীড হ'ল 135 টপ স্পীড 24.5 হৰ্চ পাৱাৰ গতিকে ইয়াৰ পিক আপটো যথেষ্ট আছে 200cc ডিউক 200 গতিকে কিউবিক কেপাচিটিটো হ'ল 200 ইয়াৰ মাইলেজ 45ৰ এবভ দিয়ে আৰু লিকুইড এয়াৰ কুলিং আছে আৰু ইয়াত কোনো কাৰ্বৰেটৰ ছিষ্টেম নাই আপোনালোকে চাওক কোনো কাৰ্বৰেটৰ নাই গতিকে বস্তু গম পালেই নহয় এখন মই কঁকাল বিষ কৰিব নোৱাৰোঁ কাৰণ মই কালি পৰহি মাছাজ লৈ আহিছোঁ আপোনালোকে ইয়াৰ আগৰ ভিডিঅ'টো চালেই গতিকে মাছাজ লৈ আহি পেলাই মই এখন বাইক চলালে মই আকৌ কঁকাল বিষ হ'ব ইয়াৰ বিষয়ে পাছত আমি কথা পাতিম এইখন হ'ল 125cc ইয়াৰ টপ স্পীডটো কিমান অভিকে ক'ব 125 টপ স্পীড আৰু ইয়াৰ CC-টোতো গম পালেই 125 হয় আৰু একে ইয়াত লিকুইড কুলিং কোনো কাৰ্বৰেটৰ নাই মাইলেজ 60+ দিব আৰু এইখন একচুৱেলি চিটিত চলাবৰ কাৰণে চকাও ডাঙৰ চব ডাঙৰ মানে চিটিত চলাবৰ কাৰণে লুকছো মজা বঢ়িয়া আৰু এই বাইকখনৰ এটা কথা আপোনাৰ কি বুলি কয় আপচাইড ডাউন দেখিছে নাই ছাছপেনশ্যনটো আপচাইড ডাউন ইয়াত মানে চবৰে তেনেকুৱা আপচাইড ডাউন চকাটো সোমাই ন চব চকাটো সোমাই গতিকে এইটো অলপ কমফৰ্টটো ভাল এইখন প্ৰায় 1,59,000 অন ৰোড আপোনালোকে দামত পাই যাব আৰু 200 ডিউক 200খন কিমান দাম 196 অন ৰোড আৰু এইখন আটাইতকৈ মোক বেছি ভাল লাগিছে এখন 390 এখন দেখিছে নাই কি মজা আপোনালোকে চিটটোত আপুনি পেহী দেউ মা এইবিলাকৰ কাৰণে নহয় ক'ব বোপাই তই কি বাইক কিনিলি বুলি হয় নাই টিটুৱে কিন্তু আটাইতকৈ ভাল পাইছে এইখন বাইক ইয়াৰ হাইটটো অকণমান প্ৰভুকিবাত কম কিন্তু ঠিকেই হাইটটো আমাৰ মতে ঠিকেই কিন্তু বাইকখনৰ কাৰণে বাইকখন বেছি ওখ হৈ গ'ল আচলতে আৰু ইয়াৰ মাইলেজ কিমান এইখন 35 নিদিয়ে 390cc কিন্তু এইখন আচলতে লুকছটো দিব মাইলেজটো কম দিব আৰু পাৱাৰ বহুত বেছি চলাই চাম হেৰি এইটো কি এইখনৰ দাম কিমান 283 দাম আছে অনৰোড মাইলেজ ইমান হেডলাইটকেইটা বেছি ধুনীয়া চাওকচোন হেডলাইটকেইটা দিছেনে আৰু যদি যোৰহাট শিৱসাগৰ গোলাঘাটত কিনে তেতিয়া মোৰ নামটো ক'ব স্পেচিয়েলি কিবা এটা ডিছকাউণ্ট দিব
মিটাৰটো চাওক ল' ফুৱেল ইয়াত দিছে মিটাৰটো এনেকুৱা ডিজাইনৰ ল' ফুৱেল লেভেল হৈ আছে বৰ্তমান আৰু এইফালে বঢ়িয়া বঢ়িয়া আৰু এইটো এইখিনি বস্তু ইয়াত আছে ABS-টো অফো কৰি দিব পাৰি বেক চাইডৰ ABS-টো অফ কৰি দিব পাৰি বঢ়িয়া বেক চাইড নে ফ্ৰণ্ট চাইড বেক চাইডৰ স্লিপাৰ ক্লাছ এই বাইকখনৰ আৰু এটা চাল আছে এতিয়া লৈ লওঁ নেকি এখন মই তাকে চিন্তা কৰিছোঁ আপোনালোকে কমেণ্ট কৰকচোন এপডেটখন ঢুকি পেলাই এখন লৈ লওঁ আচলতে বস্তুবোৰ এনেকুৱা ধৰণৰ ইয়াৰ ক্লাছডাল এনেকুৱা ধৰণৰ স্লিপাৰ ক্লাছ বুলি কয় ইয়াত দেখিছে এইটো আছে আপুনি ৰানিঙত বোলে গৈ আছে কোনো মতলব নাই আপুনি ক্লাছ নল'বালেও গিয়াৰটো আমি যেনেকৈ এই গিয়াৰটো আপোনাৰ হেৰি কৰি লওঁ গিয়াৰ চেঞ্জ কৰিবলৈ হ'লে ক্লাছডাল ল'ব তাত দবাব নালাগে কি অট'মেটিকলি জাষ্ট দবাই দিলে হৈ গ'ল আপুনি গৈ থাকিব মানে হেৰি মানে গিয়াৰ চেঞ্জ কৰিলে গিয়াৰ চিফ্ট কৰিলে কথা কৈছোঁ সেইটো হৈ যায় আৰু মেইন বস্তুটো হ'ল টেংকিটো অকণমান ডাঙৰ ইয়াত অকণমান খাব তেল কিমানমান খাব ইয়াত 11 লিটাৰ টেংকি আচলতে বস্তুটো এনেকুৱা ধৰণৰ লুক চুক চাই লাইটৰ ফেচিলিটি চাই এই বাইকখন ভয়ংকৰ লাগিছে আপোনালোকে কওকচোন কেনেকুৱা লাগিছে লৈ লওঁ যেন লাগিছে মজা RC হয় ৰেচিং মডেল টিউব হ'লে নেকেড হ'ব ইয়াৰ হ'লে যিখিনি মেইন ভাল লাগিছে এইটো যিটো ক্লাছ ছিষ্টেমটো দেখিছেনে শ্লিপাৰ ক্লাছ বুলি কয় আপ ডাউন গোটেইকেইটা গিয়াৰ মানে 1 নম্বৰ বা 2 নম্বৰ 3 নম্বৰ গোটেই অল গিয়াৰ্ছ আপোনাৰ কেইটা গিয়াৰ আছে ছটা গিয়াৰ ইয়াৰ 125cc খনতো 6টা গিয়াৰ আছে গতিকে এইটো প্লাছ পইণ্ট আৰু ছাছপেনশ্যনটো দিছে নাই কিমান শকত ছাছপেনশ্যন ইয়াৰ সেইটো মানে সেইটো কাৰণে বহুত হাৰ্ড পাতলা কৰিব পাৰি আচলতে এই ছাছপেনশ্যনটো এডজাষ্ট কৰিব পাৰি মানে হাৰ্ড পাতল তেনেকুৱা কৰিব পাৰি আৰু আপোনালোকে চাওক ইঞ্জিন লুকছটো ক'বই নালাগে চেইনটো দিছে নাই কিমান ডাঙৰ ডবল গতিকে ধামাকা কেম বুলি ক'লে বহুতে ভয় কৰে খুব এক্সিডেণ্ট হোৱা এটা মানে আহ্বা বুলি কয় বা এটা মানে ভুৱা বুলি ক'ব নালাগে আচলতে KTM বাইকবোৰ অলপ ওখ মানে এইটো বাহিৰৰ মানুহৰ হেৰি কাৰণে মেনুফেকচাৰ বাহিৰৰ কোম্পানী বাহিৰৰ অকণমান ওখ ইণ্ডিয়ান লেভেলতকৈ অলপ হেৰি ওখ আৰু সেয়েহে কি হয় ল'ৰাবিলাক ডেকা জোচ কালাৰবিলাকো একদম পূৰা ফাংকি কালাৰ স্পৰ্টি কালাৰ জোচ আহি যায় ডেকাৰ জোচ পূৰা স্পীডত চলাই দিয়ে স্পীডত চলালে যিকোনো বাইক মপেড এখন চলালেও এক্সিডেণ্ট হ'ব যদি মানে কণ্ট্ৰলৰ বাহিৰত হৈ যায় গতিকে কণ্ট্ৰলত থাকি যিকোনো এটা বস্তু যদি ভালদৰে চলাই তেতিয়া ডেফিনেটলি বস্তুটো লং লাষ্ট কৰিব আৰু এইখন বাইক দেখাত ভয়ংকৰ গধুৰ গতে লাগিছে কিন্তু গধুৰ নহয় কাৰণ এলুমিনিয়াম বডি আকৌ এই অভিজ্ঞা মাতিছে বোলে আপোনাক বোলে চলাবলৈ মানে যদি চলাই ইচ্ছা কৰে চলাব পাৰিব হাক্সি বাৰ্ণাৰ বুলি এখন আহিব সেইখন চাবলৈ এদিন আহিম আৰু আপোনালোকক ভিডিঅ' দেখুৱাম যদি চলাব পাৰোঁ যদি ভাবোঁ যে মই পাৰিম তেতিয়া চলাম যদি নোৱাৰোঁ তেতিয়া নচলাম ভালদৰে কেতিয়াবা গোটেইকেইখন চলাই চাম আৰু আপোনালোকক ক'ৰবাত লং চৰুতি মাৰিব পাৰোঁ তেতিয়া মাৰিম আৰু আপোনালোকক ভালকৈ এটা ৰিভিউ দিম এইটোৱে আছিল আজিৰ ভিডিঅ' নৰ্মেল ভিডিঅ' একো নাই জাষ্ট বাইকৰ ৰিভিউটো ক'লোঁ আপোনালোকে কোনো স্পনচৰ্ড নহয় দেই কোনো স্পনচৰ্ড নহয় জাষ্ট মোৰ চিনাকি স্কুলৰ চিনাকি অভিক থেংক ইউ জনাম আৰু গতিকে আহিছোঁ এই বেলেগ এটা কামত এইটোৱে আছিল আজিৰ ভিডিঅ' আশা কৰিলোঁ ভাল পালে যদি ভাল পালে লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰিব ইয়াতকৈ ভাল ভিডিঅ' আহি থাকিব ধন্যবাদ জয় আশা